এই মুহূৰ্তত লৈ আহিছোঁ আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল, যদি আপোনালোক নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। দৰ্শকসকল, আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ইউক্ৰেইনৰ পাৰমাণৱিক প্ৰকল্প ৰাছিয়াৰ দখলত। জেফ্ৰেজিয়া পাৰমাণৱিক প্ৰকল্প দখল কৰিছে ৰাছিয়ান সেনাই। ইউৰোপৰ ভিতৰৰ সৰ্ববৃহৎ পাৰমাণৱিক প্ৰকল্প হৈছে জেফ্ৰেজিয়া। নিশাৰ ভাগত ৰাছিয়াৰ তৰফৰ পৰা কৰা হৈছে এয়াৰ ষ্ট্ৰাইক। ইউৰোপৰ পাৰমাণৱিক প্ৰকল্পৰ ভিতৰত সৰ্ববৃহৎ পাৰমাণৱিক প্ৰকল্প হৈছে জেফ্ৰেজিয়া। এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে জুম্মাৰ নমাজৰ সময়ত মছজিদত ভয়ংকৰ বিস্ফোৰণ। প্ৰায় 40 জন লোকৰ মৃত্যু হৈছে। আত্মঘাতী বোমালৈ বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছে। গুলী ফুটাই মছজিদলৈ সোমাই গৈছিল দুটা সন্ত্ৰাসবাদী। পূৰ্বৰীয়া নমাজ চলি থাকোঁতে মছজিদটোত বিস্ফোৰণে কঁপি উঠিছে। 30 জন লোকৰ মৃত্যু নিশ্চিত বুলি জানিব পৰা গৈছে। 60 জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। 15খনকৈ এম্বুলেন্সেৰে আহতসকলক চিকিৎসালয়লৈ নিয়া হৈছে। ৰাজধানী ইছলামাবাদৰ পৰা প্ৰায় 119 কিলোমিটাৰ দূৰত্বত এই বিস্ফোৰণৰ ঘটনাটো সংঘটিত হৈছে। দৰ্শকসকল, জানিব পৰা মতে এই ঘটনাটো সংঘটিত হৈছে পাকিস্তানত। পাকিস্তানৰ ৰাৱলপিণ্ডিত চলি আছে অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ ক্ৰিকেট খেল। এই মুহূৰ্তৰ আন এটা খবৰ হৈছে অসমৰো শতাধিক শিক্ষাৰ্থী বৰ্তমানে আতংকময় পৰিৱেশৰ মাজত আবদ্ধ হৈ আছে ইউক্ৰেইনত। ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলক উদ্ধাৰৰ বাবে অব্যাহত ৰাখিছে ভাৰত চৰকাৰে। দৰ্শকসকল, জানিব পৰা মতে হুজাইল লংকাৰ ইয়াহিয়া আল মুবাৰক নামৰ এজন ছাত্ৰ আবদ্ধ হৈ আছে ইউক্ৰেইনত। ইয়াহিয়াক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰক কঠোৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। অসমৰো শতাধিক শিক্ষাৰ্থী বৰ্তমানে আতংকময় পৰিৱেশৰ মাজত আবদ্ধ হৈ আছে ইউক্ৰেইনত। ইউক্ৰেইনত আবদ্ধ ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলক উদ্ধাৰৰ বাবে ৰাছিয়াৰ পদক্ষেপ। প্ৰায় 130খন বাছ সাজু কৰিছে ৰাছিয়াই। ইউক্ৰেইনৰ ৰাজধানী কিউব আৰু সুমিয়াৰ পৰা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে ৰাছিয়াৰ বৃহৎ অভিযান। কিউব আৰু সুমিৰ পৰা আবদ্ধ ভাৰতীয়সকলক অনা হ'ব ৰাছিয়ালৈ। যুদ্ধত জৰ্জৰ কিউব আৰু সুমিত বহু সংখ্যক ভাৰতীয় ছাত্ৰ ছাত্ৰী এতিয়াও আবদ্ধ হৈ আছে। অসমৰো বহু ছাত্ৰ ছাত্ৰী আবদ্ধ হৈ আছে ইউক্ৰেইনৰ দুটা চহৰত। দৰ্শকসকল, আজিলৈ ইমানেই। চাই থাকিব টপ আছাম, লগতে ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।